এয়া আজি কাৰ্বি পাহাৰৰ ওপৰত আমি এই দিলীপ ইংতিদাৰ লগত আহি আছোঁ। দিলীপ ইংতিদাৰ এখন বেলি ফুলৰ বাগিচা আছে, আমি চাবৰ কাৰণে আহিছোঁ। এয়া পাহাৰ, কাৰ্বি পাহাৰ। আমি আজি বন্ধবাৰ, দেওবাৰ বাবে আজি আমি ফুৰিব আহিছোঁ। অতি ৰোমাঞ্চকৰ জেগা, সুন্দৰ জেগা, পৰ্যটকৰ আকৰ্ষণৰ স্থল আছে, সুন্দৰ জেগা, চৌদিশে কেৱল পাহাৰ। দিলীপ ইংতিদা, আপোনালোকে সদায় খোজকাঢ়িয়ে অহা যোৱা কৰে ন? যথেষ্ট ওখ চাপৰ, ওখ। আমি বৰ্তমান সাগৰ পৃষ্ঠৰ পৰা 1000 মিটাৰ ওপৰত, 1000 মিটাৰ ওপৰত আছোঁ। 1000 মিটাৰতকৈ কম হ'ব অলপ, 1000 ফুট হ'ব। আমি যথেষ্ট ওপৰত আছোঁ, কাৰ্বি পাহাৰৰ ওপৰত। গড় পাথৰ বুলি কয় ন? অঁ, গড় নিচিনা। গড় পাথৰ, এয়া গড় পাথৰ। এয়া তেওঁলোকৰ বহুত বছৰ ধৰি ঐতিহাসিক পাথৰ, তেওঁলোকৰ গড় পাথৰ। এয়া তেওঁলোকৰ নীতি নিয়ম মতে তেওঁলোকে ইয়াত সেৱা শুশ্ৰূষা কৰে। এয়া গড় পাথৰ, তেওঁলোকৰ জনবিশ্বাস মতে এয়া তেওঁলোকৰ এগৰাকী ইষ্ট দেৱতা স্মৰণ। এয়া পাহাৰৰ মাজত তেওঁলোকে ইয়াত পূজা অৰ্চনা কৰে। গড় পাথৰ অতি সুন্দৰ জেগা। বোকাখাটৰ পৰা লক্ষ্মীজুৰি বুলি কয়, বাগানৰ ফালেদি আহি লক্ষ্মীজুৰি পাৰ হৈ এই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে, কাৰ্বি আংলং পাহাৰ। ইয়াত বহুত পাহাৰ, আমি কেইবাটাও পাহাৰ বগাই আহি ইয়াত এই দিলীপ ইংতিদাৰ ঘৰত আহিছোঁ। তেখেতৰ এখন বাগিচা আছে, বেলি ফুলৰ বাগিচা। তেখেতে বেলি ফুলৰ পৰা তেল উৎপন্ন কৰে আৰু তেখেতৰ ভোট জলকীয়া খেতি, আনাৰসৰ খেতি, বিভিন্ন ধৰণৰ খেতি আছে। আমি তেখেতৰ ঘৰৰ পৰা আজি ভোট জলকীয়া, আনাৰস, বেলি ফুলৰ গুটি সংগ্ৰহ কৰিম। অতি সুন্দৰ মনোমোহা পৰিৱেশ। আজি দেওবাৰ বাবে আজি ইংৰাজী 30 জুন। আজি ভাৰত আৰু ইংলেণ্ডৰ ৱৰ্ল্ড কাপ ক্ৰিকেট খেল আছে। আজি আমি এই কাৰ্বি পাহাৰ যাত্ৰা আপোনালোকক দেখুৱাই আছোঁ। অঁ, দিলীপ ইংতিদা, ইয়াত কিবা কিবি জন্তু আহে নেকি? পহু আহে ন? হাতী বাঘ আহে নেকি? অঁ, আপোনালোকক দিগদাৰ কৰে নেকি কেতিয়াবা? এয়া যথেষ্ট ওখ পাহাৰ। যথেষ্ট ওখ পাহাৰ বগাই আহিছোঁ আমি। যথেষ্ট লুংলুঙীয়া পথ, নিৰ্জন পথ। অলপ সাৱধানে। ইমান ধুনীয়া লাগিছে ন? আজি আপোনাৰ ঘৰ আলহী আহিছে, কেনে লাগিছে আপোনাৰ? ভাল লাগিছে। আহক। দৰ্শকসকলক দেখুৱাই আছোঁ কিদৰে বোকাখাটৰ পৰা লক্ষ্মীজুৰি ফালে, কাকগোসানী থানৰ ফালে লক্ষ্মীজুৰি হৈ কিদৰে কাৰ্বি পাহাৰলৈ আহিব পাৰি। এয়া যথেষ্ট ভাগৰ লাগিছে আমাৰ। এয়া আমাৰ লগত দিলীপ ইংতিদা আছে।
আমাৰ যথেষ্ট ভাগৰ লাগিছে, আমি যথেষ্ট আগবাঢ়ি আহিছোঁ। আপুনি একো চিন্তা কৰিব নোৱাৰে, আপুনি যাব নোৱাৰে বুলি ক'লে আৰু ওপৰত যাব লাগিব ন? নাই, ওপৰ এই সিমানতো পালে আৰু ঘৰতে পালে আৰু আছে যাওক। এয়া কাৰ্বি পাহাৰৰ অতি সুন্দৰ দৃশ্য। এই বাঁহটো কি বাঁহ বুলি কয়? কাক বাঁহ। এয়া আপোনালোকে কাক বাঁহ দেখিছে, সুন্দৰ বাঁহ। ইয়াৰ পৰাই আপুনি যথেষ্ট ভাগৰুৱা। সুন্দৰ পৰিৱেশ কাৰ্বি পাহাৰৰ। আপোনাৰ ৰাতি হ'ব। আহক আমি আগবাঢ়ি যাওঁ। এতিয়া এইফালে যাব লাগিব। বাইদেউ 6 বজাত হ'লে আন্ধাৰ হ'লে হেৰি গেট মাৰি দিব। বোলে আপোনালোকে সোধা উঠা নাই যে এইটো কাৰণেহে কেনেকুৱা জেগা আকৌ অকণমান অলপ অলপ কৈ আছে, যাই আছোঁ নাপাওঁ। পাহাৰ বগাবলগীয়া হৈছে, যথেষ্ট কষ্ট হৈছে আমাৰ পথ দৰ্শক আছে আমাৰ লগত, দিলীপ এংকিতা। দেৰি হৈ গ'ল আমাৰ যথেষ্ট। উৎপল পালে নেকি? কিদৰে ইয়াত তেওঁলোকে ইমান ভিতৰুৱা জেগাত আছে, প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে। ইয়াত কোনো ধৰণৰ প্ৰদূষণ নাই, কোনো ধৰণৰ কংক্ৰিট প্ৰদূষণ নাই। সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোক আছে। গতিকে ৰাইজক আপোনালোকক মই অনুৰোধ জনাইছোঁ, আহক ইয়ালৈ চাই যাওক কাৰ্বি পাহাৰৰ মনোমোহা দৃশ্য। ব'ল ব'ল। উৎপল নাম গোন্ধই নাই দেখোন। আৰু কিমান দূৰ আছে? আৰু আপ আছে? আমি যথেষ্ট ওপৰত আছোঁ। ধুনীয়া লাগিছে ন? পাহাৰৰ ওখ শৃংগ। উৎপল আমি ওখ পাহাৰ শৃংগ, কিমান ওখ পালোহি আমি। তেখেতৰ ঘৰ পালোহি আমি, দিলীপ এংকি। তেখেতৰ ঘৰ পাই গ'লোহি আমি। এয়া সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ। বেলি ডুবাৰ পৰৰ সময়ত সুন্দৰ পৰিৱেশত, সুন্দৰ পৰিৱেশ, যথেষ্ট সুন্দৰ পৰিৱেশ। ঠিকে আছে দিয়ক। অতি সুন্দৰ মনোমোহা পৰিৱেশ কাৰ্বি পাহাৰৰ। ইয়াত যথেষ্ট জনবসতি ঘন, জনবসতি যথেষ্ট সেৰেঙা। তেখেতৰ ঘৰ আমি পাইছোঁহি। তেখেতে বেলি ফুলৰ খেতি কৰে। বেলি ফুলৰ পৰা তেখেতে বেলি ফুলৰ পৰা তেল উৎপন্ন কৰে। এতিয়া বেলি ফুলবোৰ শুকাইছে, এতিয়া বৰ্তমান। এয়া তেখেতৰ বেলি ফুলৰ খেতি।
পাহাৰৰ মাজত মনোমোহা পৰিৱেশৰ মাজত তেখেতৰ এয়া বেলি ফুলৰ খেতি। খুব সুন্দৰ পৰিৱেশ। আপোনালোকে অনুমান কৰিব পাৰিছে আমি কিমান উচ্চতাত আছোঁ। এয়া বেলি ফুল শুকাই গৈছে। এয়া সুন্দৰ মনোমোহা পৰিৱেশৰ মাজত তেওঁলোকে কিমান সুন্দৰ পৰিৱেশত আছে। ইয়াত তেওঁলোকে যথেষ্ট বিশুদ্ধ হাৱা পাইছে। তেখেতে যথেষ্ট তেওঁলোকে সুন্দৰ পৰিৱেশৰ মাজত, প্ৰাকৃতিক পৰিৱেশৰ মাজত তেওঁলোকে ইয়াত আছে। কংক্ৰিটৰ মহানগৰৰ যান জঁটৰ পৰা আৰম্ভ কৰি প্ৰদূষণৰ পৰা তেওঁলোক বিৰত হৈ আছে, তেওঁলোক আঁতৰি আছে। সুন্দৰ মনোমোহা পৰিৱেশত এয়া বেলি ফুল। এয়া দিলীপ ইংতিদা, তেখেতৰ ঘৰ। তেখেতে ইয়াত থাকি খেতি কৰে। এয়া তেখেতৰ ঘৰ, এয়া তেখেতৰ ঘৰৰ চাংঘৰ। ধন্যবাদ জনালোঁ। আপোনালোকেও আহক, সুন্দৰ পৰিৱেশ ইয়াত উপভোগ কৰকহি। ধন্যবাদ।